তো গাইছ যে ভগৱানৰ ওচৰতো গ'লো লগতে খালো ঘুগনি আৰু পৰঠা তো বলকচোন ভিডিঅ'টো আগৰ পৰা আৰম্ভ কৰোঁ তো হেল্ল' গাইছ মই হিৰক আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ভ্লগলৈ আজি লগৰ কেইটাৰ লগত আমি ওলালো সোণাপুৰলৈ আৰু এনেকৈ আমি আহি পালো তেল ডিপ প্ৰথমে গাড়ীখনত তেল ভৰাই আমি আমাৰ 72 কিলোমিটাৰত দীঘলীয়া যাত্ৰা কৰি দিলো আৰম্ভ আৰু এনেকৈ কথাৰ মাজেৰে আমি আহি পালো বালাজী মন্দিৰ আৰু বালাজী মন্দিৰত আহি আমি আহিলো এখন দোকানত মানে যিহেতু ৰাতিপুৱাৰ পৰা আমি একোৱে খোৱা নাই তাকে ভাবিলো কিবা এটা খাই লওঁ তাৰপিছত এনেকৈ আমি অৰ্ডাৰ দিলো পৰঠা আৰু ঘুগনি তাৰপিছত এনেকৈ পৰঠা আৰু ঘুগনি খাই আমি আহি পালো আমাৰ ভগৱানৰ ওচৰত আৰু সঁচাকৈ ভগৱানৰ ওচৰত আহি মনটো কিবা পবিত্ৰ যেন লাগিছে ৰ'ব তাৰপিছত এনেকৈ চাকি ধূপ কিনি ভগৱানক এটা সেৱা কৰিলো আৰু ভগৱানৰ পৰা আশীৰ্বাদ হিচাপে এটা বস্তুৱে বিচাৰিলো যাতে গোটেই অসমবাসী ভালে থাকে লগতে অসমবাসী লগ লাগি যাতে আপোনাক ন্যায় দিব পাৰে তাৰে এটা আশীৰ্বাদ ল'লো আৰু সঁচাকৈ জুবিনে যেনেকৈ কৈছিল মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই আজি সঁচাকৈ সমাধিস্থলীত কোনো জাতি নাই কোনো ধৰ্ম নাই আছে মাথো ভগৱান আৰু জুবিন দাই প্ৰমাণ কৰি দিলে যে সমাধিস্থলীও যে মন্দিৰ হয় সেয়া আমাৰ মৰমৰ জুবিন দাই প্ৰমাণ কৰি দিলে বাৰু এনেকৈ সমাধিস্থলীৰ পৰা আমি ওলালো ঘৰত আৰু ৰ'ব যোৱা ভিডিঅ'ত কমেণ্ট কৰা কেইটামানৰ নাম হৈছে জুৰি চন্দন আৰু কৰিশ্মা আৰু এইটো ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰক নেক্সট ভিডিঅ'ত মই আপোনালোকৰ নাম ল'ম তো আজিলৈ বাই বাই।